এয়া আমাৰ মধুকুচি চক আমটিৰ বজাৰ। ইন্দ্ৰ চুলি কাটি আছে আজি। ইন্দ্ৰ চুলি দেখা হ'ব, চুলি কাটিব। মাল এভেইলেবল পুৰা। কি দাম? এটা 16টা আছে আৰু 97 আছে। কিমান যাব দাম আজি? 360। মাল এভেইলেবল পুৰা। তাতো ওলাইছে ৰাজা বেলেগকে ফলৰ তাতে আছে। লাহে লাহে বজাৰগিলা আৰম্ভ হ'ব আৰু খোলা আৰম্ভ হোৱাই নাই। ব্ৰইলাৰ লোকেল ভৰ্তি। কেইটা আনছে দাদা? হা এটা 16টা আছে আৰু 97 আছে। কাটপেৰেৰি কি দাম যাব? 700। আকে আৰু খাই কথা। এই বজাৰ ভালকৈ ষ্টাৰ্ট হৈ গ'ল দেখিবলৈ পাইছে। সময় কিছু হ'লতো এতিয়া ধৰক 9 বাজি গ'ল। মানুহবিলাক ওলাই আহিছে, ভিৰ হ'বলৈ ধৰিছে এতিয়া। এইবিলাক কঁঠাল, জাম, ইফালে চব্জি, তাত মাংস, এনেকৈ এতিয়া ছাগলী কাটি আছে। সেনেকৈ ভিৰ হৈ গৈ থাকিব এতিয়া লাহে লাহে। এতিয়া মই চুলি কাটিব গৈ আছিলোঁ বাইক লৈ। গৈ থাকোঁতে এয়া গণেশ বাবাক দেখিলোঁ। কৃষ্ণ প্ৰভু। মই চুলি ক'ত কাটো আপোনালোকে এইটো গম নাপায়। মই পাৰফেক্ট পাৰ্লাৰত চুলি কাটো কনিষ্ঠ তাত। তো তাত গৈ আছোঁ বাৰু। তো কনিষ্ঠ তালৈ গৈ থাকোঁতে মানে ৰাস্তাত ধুনীয়া এটা ভিউ পায়। এইখিনি শিঙিমাৰিয়ে পৰে বাৰু। শিঙিমাৰি বুলি কয়। কনিষ্ঠৰ পাৰ্লাৰ হ'ল আপোনাৰ কলমনি। তো তাত গৈ আছোঁ। ইয়াত এটা সুন্দৰ ভিউ এটা আহে আৰু মানে ইয়াৰ পৰা ভাল লাগে খুব মানে থাকি কিনে। এয়া দেখিছে আপোনালোকে, দেখিবলৈ পাইছে কনিষ্ঠ পাৰ্লাৰ হেয়াৰ চেলুন। আগতে বাৰু পাৰফেক্ট পাৰ্লাৰ আছিল, এতিয়া নামটো চেঞ্জ কৰিছে বাৰু। এয়া কনিষ্ঠ পাৰ্লাৰ কলমনি চকতে আছে বাৰু। এইটো চক মধুকুচি ফালৰ পৰা আহিলে ৰাইট ছাইড আৰু দগাঁও ফালৰ পৰা আহিলে লেফ্ট ছাইড। এইখন বেনাৰ আপোনালোকে দেখিবলৈ পাব ইয়াতে।